এইখন হল মূলাই কাঠনি প্ৰায় 1360 একৰত বিয়পি থকা এই অৰণ্যখন কেৱল এজন মানুহেই সৃষ্টি কৰা আৰু এই প্ৰকৃতিপ্ৰেমী লোকজন হল যাদৱ পায়েং দ্য ফৰেষ্ট মেন অফ ইণ্ডিয়া। এই সকলোবোৰৰ আৰম্ভণি হয় 1979 চনত। তেতিয়া যাদৱ পায়েং আছিল মাত্ৰ 16 বছৰীয়া। তেওঁ এদিন লক্ষ্য কৰিলে যে বানপানীয়ে উটুৱাই অনা বহুতো সাপ গছবিহীন বালিৰ দণ্ডত প্ৰচুৰ গৰমৰ কাৰণে মৃত্যুমুখত পৰিছে। সেই তেতিয়াই তেওঁ প্ৰথমবাৰৰ বাবে 20 জোপা বাঁহ গছ ৰুইছিল আৰু এয়াই আছিল তেওঁৰ আৰম্ভণি। তেওঁ এই গছসমূহৰ অকল যত্নই লোৱা নাছিল, তেওঁ আৰু সদায় গছ ৰোপণ কৰিছিল। 40 বছৰৰ পাছত সেই গছবিহীন বালিৰ দণ্ডটোত 40 লাখৰো অধিক গছেৰে হৈ পৰিল এখন অৰণ্য, যাক পাছলৈ তেওঁৰ সন্মানত মূলাই কাঠনি হিচাপে নামাকৰণ কৰা হয়। এই অসম্ভৱ যেন লগা কামটো সম্ভৱ কৰি তোলাৰ বাবে তেওঁক 2010 চনৰ বিশ্ব ধৰিত্ৰী দিৱসৰ দিনা দ্য ফৰেষ্ট মেন অফ ইণ্ডিয়া উপাধিৰে আৰু 2015 চনত পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয়। তেন্তে আজি কি শিকিলা?